এটা কথা কোৱা না। এটা কিয় বহুত কম, বহুত আলোচনা কৰিম আমি। ভাইৰেল বৰ্তমান সময়ত এটা খুব জনপ্ৰিয় শব্দ। সমগ্ৰ নহয় ভিডিঅ' ভাইৰেল হৈছে, সেই তাৰ নহয় ফটো ভাইৰেল হৈছে। কাগজে কলমে টিভিয়ে হওক ফেচবুকতে হওক সকলোতে এটাই শব্দ ভাইৰেল। ভাইৰেল বুলি ক'লে আগতে কি বুজিছিলোঁ? ভাইৰেল জ্বৰ। এতিয়াও হয়তো কাৰোবাক যদি কওঁ বোলে অমুকৰ ভাইৰেল হৈছে, তেওঁতো এইটোৱে বুজিব কি জ্বৰ হৈছে। ভাইৰেল দুই ধৰণৰ, এটা ভাল আনটো বেয়া। এনেও সকলো বস্তুৰে ভাল বেয়া থাকেই। ভাল ভাইৰেলে কি কৰিব পাৰে? ভাল ভাইৰেলে হয়তো সমাজক এটা ভাল টেলেণ্ট উপহাৰ দিব পাৰে, এজন ভাল গায়কৰ সৃষ্টি হ'ব পাৰে, এজন ভাল ডেন্সাৰৰ সৃষ্টি হ'ব পাৰে, এজন ভাল শিল্পীৰ সৃষ্টি হ'ব পাৰে, বিভিন্ন ধৰণৰ। আজিকালিতো ৰাতিৰ ভিতৰতেই কোনোবা ষ্টাৰ হোৱাও দেখা যায়, যেনে जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे। বচপন কা প্যাৰ। এষাৰ কথা আছে, যদি আপুনি কাৰোবাৰ বিষয়ে ভাল শুনিছে বা ভাল দেখিছে, তাক আপুনি বিন্দাছ মানুহৰ মাজত ভগাই দিয়ক, মানে শ্বেয়াৰ কৰি দিয়ক। কাৰণ ভালটো সদায় যাব লাগে ছ'চাইটিলৈ, কাৰণ ভালটো গ'লেহে মানুহে ভাল কৰাৰ উৎসাহ পাব, প্ৰেৰণা পাব, আৰু এনেদৰে ভাল সমাজ গঢ়ি উঠিব। কিন্তু আমি ভালটো শ্বেয়াৰ কৰোঁ জানো? ভালটো শ্বেয়াৰ কৰিবলৈ যদি আপুনি ৰিকুৱেষ্ট কৰে বোলে প্লিজ শ্বেয়াৰ কৰিব, আমাৰ কোনো গুৰুত্ব নাই। তামোল পাণ দিব লাগিব। নোহোৱাও নহয়, হয় কিছুমান শ্বেয়াৰ, কিন্তু বহুত কম। 100টাৰ ভিতৰত 5-6টা। কিন্তু বেয়াটো বেয়া দিবই নালাগে, ধাৰাসাৰ শ্বেয়াৰ। কেতিয়াবাতো এনেকুৱাও হয়, এইফালে আপলোড হোৱাই নাই, এইফালে কমেণ্ট আৰম্ভই হৈ গ'ল, আৰু কি সুন্দৰ সুন্দৰ কমেণ্ট। এইবিলাকৰ কাৰণেতো ৰখি আছিলোঁ। কেইদিনমান আগতে দেখিছিলোঁ এটা ৱেব পৰ্টেল, তাত লিখা আছিল এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ফাৰ্ষ্ট চাবৰ বাবে আমাৰ পেজটো লাইক কৰক। তেওঁলোকে বিচাৰি থাকে কাৰ কেতিয়া কেনেকুৱা ধৰণৰ বস্তু ভাইৰেল হ'ব। এনেকুৱা চিন্তা হ'লে কেনেকুৱা হ'ব? এষাৰ কথা আছে, কাৰোবাৰ বিষয়ে যদি আমি বেয়া শুনিছোঁ বা বেয়া দেখিছোঁ, তাক আমি প্ৰথমে ভবা উচিত সেয়া বেয়া হয় নে নহয়, সত্য হয় নে নহয়, আৰু ভাবি সিদ্ধান্ত ল'ব লাগে ইয়াক সমাজৰ আগত শ্বেয়াৰ কৰাটো সঠিক হ'ব নে ভুল হ'ব, ই সমাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব। কিন্তু নাই, আমাৰনো ক'ত ভবাৰ সময় আছে, চিধাই শ্বেয়াৰটো দেখিলেই হ'ল। এইবোৰৰ কাৰণত কিমান ব্যক্তিৰ জীৱনত আত্মহত্যা কৰিব লগা হৈছে। বাৰু এইটো পিছৰ কথা। বৰ্তমান সময়ত খুব দেখা যায় এটা বস্তু, দুজন সৰু ল'ৰা ছোৱালী, স্কুলৰ ছাত্ৰ, কোনোবা পাৰ্কত বা কোনোবা অইন ঠাইত বেয়া কামত লিপ্ত হৈ থকা দেখা গ'ল, আৰু কোনোবাই তাৰে ভিডিঅ' বনালে, আৰু কোনো নাভাবি নিচিন্তি
দি দিলে ফেচবুকৰ মজিয়াত, ইউটিউবৰ মজিয়াত, আৰু কেপশ্যন দিছে, এই আমাৰ সমাজৰ ভৱিষ্যত, আৰু বহুত কিবা কিবি। আৰে সেইটো যদি বেয়াই আছিলে, প্ৰথমতে সিহঁতক বুজাওক না, বোলে বাবু মাইনা তোমালোকে এইটো বেয়া কাম কৰি আছা। কাৰণ ভুল কৰিছে ন, আমি কি ভুল কৰা নাছিলোঁ? হয়তো এইবোৰ কৰা নাছিলোঁ, কিন্তু এতিয়াতো জেনেৰেশ্যন গেপ, সকলোৰে হাতে হাতে মোবাইল ফোন, তাত ভাল বেয়া চব দেখা পায়, আৰু তাৰে কিবা সংগত পৰি তো প্ৰথমে বুজক, কিন্তু নাই, চিধাই ফেচবুকত, চিধাই ইউটিউবত, ঘৰত লৈ যাওক সিহঁতক। কিন্তু নাই, আমি ছ'চিয়েল মাধ্যমৰ দ্বাৰা বেয়াটো দেখুৱাই নিজকে ভাল প্ৰতিপন্ন কৰি এখন ভাল সমাজ গঢ়ি তুলিম। এনেকৈ যদি ভাল সমাজ গঢ়ি উঠিল হয় না, চিগাৰেট খোৱাটো কেতিয়াবাই বন্ধ হ'ল হয়। কাৰণ জানে চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, কিন্তু চিগাৰেট খুৱাই খুৱাই দেখুৱাই আছে, আৰু কৈ আছে চিগাৰেট খাব নালাগে, ই খালে কেঞ্চাৰ হয়। কেইদিনমান আগত আৰু এটা ভিডিঅ' দেখিছিলোঁ, সৰু ল'ৰা, ভালদৰে এইটো কখন নাজানিব, কোনোবা দিলে হাতত চিগাৰেট তুলি এটা, চিগাৰৰ পেকেট দিলে, আন কিবা কিবি, আৰু তাক খুৱাই পিনে ভিডিঅ' বনাই আছে। कौन है ये लोग? कहां से आते हैं? আৰে যাক ভাল শিক্ষা দিব লাগিছিল তাক দি আছে এইবোৰ শিক্ষা। আৰু ভিডিঅ' যদি বনাবই আছে, ভাল ভিডিঅ' বনাওক, তাক কিবা গাবলৈ দিয়ক, তাক কিবা কবিতা আবৃত্তি কৰিবলৈ দিয়ক, কিবা লিখিবলৈ কওক, সেইবোৰ বনাওক। কিন্তু নাই, এইবোৰ কৰিলে যে ভিউজ বেছি পাব, ভিউজৰ আশাত কিমান আৰু এইবোৰ কৰে। আৰু আমিবোৰো মহা উস্তাদ, মহাজ্ঞানী, তেওঁ বাৰু ভিডিঅ'টো দিলেই বাৰু আমি শ্বেয়াৰ কিয় কৰোঁ? আৰু কিছুমানতো হাহা ৰিয়েকশ্যন, আৰু কিছুমানতো এইবোৰ কয়, চা চা তোৰ ভৱিষ্যত হ'বলৈ গৈ আছে। আজিকালিতো আৰু প্ৰায় দেখা পোৱা যায়, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ব্ৰেকআপ, তাৰপিছত কি, তুমি যদি মোক ভাল নোপোৱা মই তোমাৰ ফটো ভাইৰেল কৰিম, মই তোমাৰ ভিডিঅ' ভাইৰেল কৰিম। এইবিলাক কি? কি হৈ গৈছে দুনিয়াখন? এইবোৰ নাইকিয়া হ'ব লাগে। যদি ভাইৰেল কৰাৰে মন, বহুত দেখাবলৈ বস্তু আছে। যেনে সেইদিনা দেখিছিলোঁ, এজন দোকানী, ফুচকাৱালা নেকি, তেওঁ হেনো মূত্ৰ বিসৰ্জন খুৱাই আছিল মানুহক, তেওঁৰ ভিডিঅ' ভাইৰেল, তেওঁ এৰেষ্ট। সুন্দৰ, এনেকুৱা ভিডিঅ' ভাইৰেল কৰিব লাগে। এইবিলাক সমাজৰ পৰা নাইকিয়া হ'ব লাগে, শাস্তি পাব লাগে। আৰু বহুত দেখা যায়, কিছুমানে দুখীয়া অত্যাচাৰ কৰি আছে, কিছুমানে নিৰ্বলীৰ ওপৰত শক্তিৰ প্ৰদৰ্শন কৰি আছে, কিছুমানে নিজৰ ক্ষমতাৰ বেয়া ব্যৱহাৰ কৰি আছে। সেইবোৰ ভিডিঅ' ভাইৰেল হ'ব লাগে, কাৰণ সেইবোৰ নাইকিয়া হ'ব লাগে। কিন্তু এনেকুৱা ভিডিঅ'বোৰ ভাইৰেল কৰি ভিউজ পাবৰ বাবে উচিত নহয়। কিন্তু আজিকালি মানুহকে একো ক'বই নোৱাৰি, ক'লে এটাই উত্তৰ আহে, মই কৰিছোঁ, আপোনাৰ কি হ'ল, চেছ। কিন্তু কিছুমান বস্তু চাই থাকিবও নোৱাৰি, নোকোৱাকৈও থাকিব নোৱাৰি, কাৰণ সকলো বস্তুৰে এটা লিমিট আছেতো। সেইকাৰণেতো কৈছিলোঁ, ভবা উচিত কি ভিডিঅ' ভাইৰেল কৰিম, কি নকৰিম। কাৰণ ভাইৰেল এটা ভাল শব্দ, কিন্তু আমি ইয়াক বেয়া কৰি পেলাইছোঁ। গতিকে কিবা এটা শ্বেয়াৰ কৰাৰ আগতে আমি তাক ভাবি ল'ব লাগে, ই কৰাৰ যোগ্য হয় নে নহয়।
লাষ্টত এষাৰে কথা, ভাল ভাল বস্তুবোৰ ভাইৰেল হ'ব লাগে, ই সমাজক ভাল ভাল সৃষ্টি দিব, এখন ভাল সমাজ গঢ়ি উঠিব। বেয়া বস্তু ভাইৰেল হ'ব, ভিউজৰ বাহিৰে আন একো নাহিব। আৰু ইয়াৰে কিছুমানে ফাইদা উঠাই আছে, কাৰণ তেওঁলোকে জানে এইবোৰ খুব শ্বেয়াৰ হ'ব। এইবোৰ বন্ধ হ'ব লাগে, আৰু বন্ধ হোৱাৰ ৰাস্তা এটাই, সেইবোৰক বয়কট কৰিব লাগে, মানে আঁতৰি আহিব লাগে। কাৰণ নাচালে তেওঁলোকে ভাবিব এইবোৰ আৰু মানুহে নচোৱা হ'ল, আমি কিবা নতুন ট্ৰাই কৰা উচিত। তেতিয়া হয়তো তেওঁলোকে বেলেগ কিছুমান বনাবলৈ চেষ্টা কৰিব, ভাল বনাবলৈ চেষ্টা কৰিব, আৰু এনেকেই এখন ভাল ফেচবুক গঢ়ি উঠিব। ফেচবুক বুলিয়ে ক'লোঁ বাৰু, ভাল সমাজ এখন গঢ়ি উঠিব। অৱশেষত সকলোৰে ভাল হওক, সকলোৱে আগুৱাই যাওক, ভাল ভাল কণ্টেণ্ট সৃষ্টি হওক, তাৰেই আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।